স্বাস্থ্য বিভাগৰ যিসমূহ পদৰ ফলাফল ঘোষণা কৰা হ'ল এই ফলাফলসমূহ দেখা গৈছে যে ব্যাপক অভাৰলেপিং হৈছে অৰ্থাৎ এজন প্ৰাৰ্থীয়ে ৩১টা পদলৈকে উত্তীৰ্ণ হৈছে এই কথাটো আজি সকলো সংবাদ মাধ্যম আৰু যিসমূহ আমাৰ বৈদ্যুতিন মাধ্যমৰ লগতে পেপাৰ আছে নিউজ পেপাৰ সেইবিলাকতো খবৰটো প্ৰকাশ পাইছে কোনোবাই যে ৩১টা পদত আৰু কোনোবা এজনেই পাইছে ২১টা পদ আৰু কোনোবাই পাইছে ১৮টাকৈ পদ এই ১৮টা বা ২১টা বা ৩১টা পদৰ লাভ কৰাৰ ফলত ব্যাপক অভাৰলেপিং হ'ব সেইটো ইতিমধ্যে সকলোৱে গম পাইছে আৰু কালি ইতিমধ্যে যি ঘোষণা কৰা হৈছিল স্বাস্থ্য বিভাগৰ ফলাফল আৰু তাত এই কথাটো প্ৰায় স্পষ্ট হৈ পৰিছে সেই ৰিজাল্টৰ পৰাই এজন প্ৰাৰ্থীয়ে ২০-৩০টা পদত লাভ কৰিছে অৰ্থাৎ এটা পদৰ এগেইনষ্টত যদি এজন ব্যক্তি সিলেক্ট নকৰে তেনেহ'লে ব্যাপক অভাৰলেপিং হ'ব আৰু ১ লাখ নিযুক্তি যিটো কথা কৈ আছে তেওঁলোকে সেইটো কোনোপধ্যে ফুলফিল কৰিবগৈ নোৱাৰিব অৰ্থাৎ ৱেটিং লিষ্ট বা যিসমূহ ৱেব পৰ্টেলৰ ব্যৱস্থা কৰিবলৈ বিভিন্ন দল সংগঠনে জনাই আছে এই ব্যৱস্থাসমূহ যদি নকৰে তেনেহ'লে সম্পূৰ্ণৰূপে ১ লাখ নিযুক্তি কেতিয়াও দিব নোৱাৰে কাৰণ আপোনালোকে চাওক স্বাস্থ্য বিভাগৰ ফলাফলটোৱে এই কথাটো দেখুৱাই দিছে যে কেনেধৰণৰ ভয়ংকৰ অভাৰলেপিং হৈছে ৩১টালৈকে যদি পদত উত্তীৰ্ণ হয় এজন প্ৰাৰ্থীয়ে যিকোনো এটা পদতহে যোগদান কৰিব পাৰিব বাকী ৩০টা পদ খালী হৈ যাব বাতৰি কাকতকেইখনে ৰোল নম্বৰ পৰ্যন্ত তেওঁলোকে দি দিছে মই আপোনালোকক দেখাই দিম সেই পেপাৰ কাটিংটো যে কোন কোন ৰোল নম্বৰ এনেধৰণে পাছ কৰাইছে এই ৰোল নম্বৰকেইটা চাওক 41104102 এই নম্বৰটোৱে ৩১টা পদত উত্তীৰ্ণ হৈছে এই প্ৰাৰ্থীজনে এনিমেল এটেণ্ডেণ্ট কিপাৰ এটেণ্ডেণ্ট ডিছকাশ্যন হল চকীদাৰ ৰান্ধনী সহায়ক পদ ৱাচমেন মোটামুটি গোটেইকেইটা পদতে তেওঁ এপ্লাই কৰিছিল আৰু গোটেইকেইটা পদতে পাছ কৰিছে আৰু দ্বিতীয়টা আৰু এটা নম্বৰ দিছে 41104102 আৰু এটা নম্বৰ দিছে 41214088 এই প্ৰাৰ্থী দুজনে প্ৰায় ১৮টাতকৈ অধিক পদত উত্তীৰ্ণ হৈছে এতিয়া এই প্ৰাৰ্থীকেইজনৰ গাত আচলতে কোনো ধৰণৰ দুখ নাই কাৰণ প্ৰাৰ্থীকেইজনে যিহেতু কোনো এটা পষ্টত পাম বুলি তেওঁলোকে এপ্লাই কৰিছে আৰু সেইমতে তেওঁলোকে পৰীক্ষাও দিছে আৰু এতিয়া স্বাস্থ্য বিভাগে লক্ষণীয় হ'ব যে ৱেটিং লিষ্টৰ ব্যৱস্থা কৰে না নকৰে বা এনেধৰণৰ হ'লেও সাংঘাতিক এটা অভাৰলেপিং হ'ব পূৰ্বতে দেখা গৈছিল যে লখিমপুৰ মেডিকেল কলেজতো এনেধৰণে হৈছিলে তেওঁলোকে যিসমূহ ৰিজাল্ট দিছিলে সেই ৰিজাল্টসমূহতো এনেধৰণে এজন প্ৰাৰ্থীয়ে ২০-২২টা পদলৈকে উত্তীৰ্ণ হৈছিলে আৰু তাত কি হ'লগে বৰ্তমানলৈকে ৰিজাল্টখিনি জানিব পৰা নাই যে কেনেধৰণে তেওঁলোকে নিযুক্তি দিলে যে প্ৰাৰ্থী ৱেটিং লিষ্টৰ ব্যৱস্থা কৰিছিল নে তেনেকৈ ৰাখি দিলে অভাৰলেপিং কৰি কিন্তু এইবাৰ দেখা গৈছে যে এইটো গোটেই ৰাজ্যৰ প্ৰায় ৪-৫ লাখমান ল'ৰা ছোৱালীয়ে 4th গ্ৰেডৰ এক্সাম দিছিলে আৰু তাৰ পিছতে এইটো ব্যাপক ধৰণে পোহৰলৈ আহিছে বিভিন্ন বাতৰি কাকত আৰু সংবাদ মাধ্যমসমূহত প্ৰকাশ পাইছে যে ৩১টা পদলৈকে এজন প্ৰাৰ্থী উত্তীৰ্ণ হৈছে স্বাস্থ্য বিভাগৰ চতুৰ্থ নিযুক্তি পৰীক্ষাৰ ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপন কৰিছে এতিয়া প্ৰাৰ্থীসকলে